হোজাই জিলাৰ কাকিৰ জৰাবাৰীৰ এজন শিক্ষকৰ সৈতে আমি ক্ষণিক সান্নিধ্য লাভাৰ সৌভাগ্য হৈছিল। অৱশ্যে আমাতকৈ তেখেত যথেষ্ট অগ্ৰজ আছিলে, প্ৰায় 20 বছৰমান বা 25 বছৰমানৰ অগ্ৰজ আছিল। এতিয়া আমি কেনেকৈ লগ পালোঁ সেই প্ৰসংগলৈ আহোঁ। আমাৰ ইয়াৰে এজন ল'ৰাই এজনী ছোৱালী সেইখন ঠাইৰ পৰা পলুৱাই আনিছিল। আমাৰ সমাজৰ নিয়ম, সজাতি যাব লাগে। সেইখন ঘৰত আমাৰ ল'ৰাই যে ছোৱালী আনিলে, এই সমাজৰ মানুহে গৈ পেলাই সেইখন ঘৰত জনাবগৈ লাগে। আমি তেনেকুৱা এটা দল হৈ পেলাই 4-6জন মানুহ তালৈ গৈছিলোঁ। আমাৰ আগমনৰ বতৰা পাই তেখেতসকলৰ সমাজৰো 10-12জন ব্যক্তি আহিছিল। তাৰ মাজৰে আছিল এজন অৱসৰী শিক্ষক, নাম শ্ৰদ্ধাৰ যোগেশ দেউৰী। লগতে এইটোকো কৈ থওঁ, তেখেত সেইখন ঘৰৰ প্ৰথমজন খুৰা। তেখেতৰ সৈতে আমি কাষতে বহি পেলাই 2-4টা কথা পাতি আছিলোঁ। ঘৰ ক'ত আমাকো সুধিলে, আমিও সুধিলোঁ তেখেতক, বা আশে পাশে থকা সেইখন সমাজৰ মহিলাসকলেও সুধিলে, পুৰুষে আমাক বুজবাজ ল'লে। আমাৰ বাবে অপৰিচিত সেইজন শ্ৰদ্ধাৰ শিক্ষকক আমি সুধি গৈ আছিলোঁ, আপোনাৰ স্কুল ক'ত আছিলে, আপোনাৰ ল'ৰা ছোৱালী কিমান, বিয়া বাৰু দিলেনে, বিয়া কৰালেনে, এনেকৈ কথাবোৰ আমি সুধি গৈ থাকোঁতে তেখেতে এফালৰ পৰা বৰ পৰিপাটিকৈ বৰ গহীন গম্ভীৰভাৱে কথাখিনি কৈ গৈ আছিলে। সেইখিনি সময়তে আমি তেখেতক সুধি পালোঁ যে আপোনাৰ চাকৰি অৱসৰ কৰা কিমান দিন হ'ল। তেখেতে ক'লে, মই 2008 চনত স্কুলৰ পৰা অৱসৰ কৰিছিল। তেখেতৰ স্কুলখন আছিল ঘৰৰ পৰা 3 কিলোমিটাৰমান নিলগৰ চৌধুৰী বজাৰ ME স্কুল। সেইখন স্কুলতে প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। এই যে অৱসৰ গ্ৰহণ কৰা কথাটো, এই অৱসৰ গ্ৰহণ কৰা কথাটো ঠিক তেখেতৰ মুখৰ পৰা ওলাব লৈছিলে। আশে পাশে থকা 3জন ব্যক্তিয়ে তেখেতৰ কথাৰ ওপৰতে অনৰ্গলভাৱে এনেদৰে বৰ্ণনা কৰিবলৈ ল'লে, আমি শুনি হতবাক আৰু আচৰিত হ'লোঁ। কথাখিনি এনেকুৱা আছিলে, তেখেতক হেনো অৱসৰ দিনা অৰ্থাৎ স্কুলৰ পৰা বিদায় দিয়াৰ দিনা এখন সুন্দৰ সৰু গাড়ীত থিয় কৰাই লৈ হাতে বোৱা গামোচাৰ, ভমকা ফুলীয়া গামোচা আৰু সুন্দৰ ফুলৰ মালাৰে তেখেতক সুশোভিত কৰি 3 কিলোমিটাৰ পথ খুব সুশৃংখলিতভাৱে তেখেতৰ ঘৰলৈকে এনে এটা সুন্দৰ শোভাযাত্ৰা মানে উলিয়ালে, যিটো শোভাযাত্ৰাৰ কথা এই 3জনে এনেকৈ বৰ্ণনা কৰিলে যে আমি নাঙঠ হোৱাৰ দিনৰ পৰা আজি 60-65 বছৰ বয়সলৈকে কোনোবা এজন শিক্ষকক এনেধৰণৰ শোভাযাত্ৰা কৰি স্কুলৰ পৰা বিদায় দিছে বুলি আমি দেখা মনত নপৰে। মোৰ জীৱনটো যেন সমৃদ্ধ হ'ল সেই ঘটনাটোৰ বিৱৰণ শুনি। এতিয়া কথা হ'ল, তেখেত সঁচাকৈ সৰ্বহী ব্যক্তি নাছিল নে, গুণী ব্যক্তি নাছিল নে? কোনোবা স্কুললৈ তেখেতক বদলীকৰণৰ কেইবাবাৰো নিৰ্দেশনা আহিছিল। সেই বদলীকৰণৰ নিৰ্দেশনা স্থগিত কৰিবলৈ স্কুল কমিটি, ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলে প্ৰতিবাৰেই গৈ অফিচত বন্ধ কৰিছিল। তেওঁলোকে কৈছিল, যোগেশ দেউৰী ছাৰক আমাক ইয়াত লাগিবই। এইখন স্কুলৰ পৰা তেখেতক আমি অৱসৰ দিনাহে তেখেতক ইয়াৰ পৰা বিদায় দিম। কথাবোৰ নকলি হ'ব চাগে বহলাই।
নহয়নে বাৰু? এতিয়া আহিছোঁ আপোনাৰ কথালৈ। ভিডিঅ'টো বহু লোকে চাই আছে চাগে, তাৰে অনেকজন এই পবিত্ৰ বৃত্তিটোৰ সৈতে জড়িত থকা লোক আছে। সেই শিক্ষক হওক, শিক্ষয়িত্ৰী হওক, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাই হওক, বা নতুনকৈ কোনোবা শিক্ষক শিক্ষয়িত্ৰী হওক, যাৰ বহু বছৰ চাকৰি কৰাৰ দিন আছে। আমি আশা কৰোঁ আপোনালোককো সেই অঞ্চলৰ সেই স্কুলৰ ছাত্ৰ ছাত্ৰী, সেই অভিভাৱকসকলে, সচেতন ব্যক্তিসকলে আপোনাৰ স্কুলৰ পৰা অৱসৰ লোৱাৰ দিনটোকো এনেদৰে উদযাপন কৰক, এই আশাৰে আজি আমাৰ ভিডিঅ'টো সামৰি উঠিছোঁ। ধন্যবাদ।